নমস্কাৰ এটি ব্যতিক্ৰমী ভিডিঅ' লগতে এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক ভালে আছে ময়ো ভালে আছোঁ আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ প্ৰায় 150 মানুহৰ সমষ্টিৰে গঢ় লৈ উঠা এখন থিয়েটাৰৰ বিষয়ে আহ্বায়ক সমিতিকে ধৰি শিল্পী কলাকুশলী সকলোৱে ইয়াত বহু ধৰণে ব্যস্ত থাকে কিছুমানে নিজৰ সপোনটোক বাস্তৱায়িত কৰিবলৈ উঠি পৰি লাগে এখন থিয়েটাৰত সন্ধিয়া হোৱাৰ লগে লগে সকলো ব্যস্ত হৈ পৰে আহ্বায়ক সমিতিয়ে টিকট কাউণ্টাৰত টিকট বিকে ওচৰৰ স্থানীয় দোকানবিলাকেও আহি 3 দিনৰ কাৰণে অস্থায়ীভাৱে হ'লেও নিজৰ দোকানখন পাতি লয় কিছুমানে আকৌ পাৰ্কিঙৰ ব্যৱস্থা কৰে মুঠতে সকলোৰে লক্ষ্য এটাই যে ব্যৱসায়িকভাৱে আমি সফল হ'ব লাগে সন্ধিয়া হোৱাৰ লগে লগে আমাৰ সকলোৰে কামবিলাক আৰম্ভ হয় কিছুমানে যদি ডেকোৰেশ্যনৰ কামত লাগি যায় কিছুমানে আকৌ ওখ অট্টালিকাবোৰৰ ঘৰবোৰৰ বেৰবোৰ পৰিষ্কাৰ কৰাত লাগি যায় যদি ঘৰবোৰ উজলিব লাগে তেতিয়াহ'লে পৰিষ্কাৰ থাকিবই লাগিব সেইকাৰণে চিনটো বন্ধাৰ আগত কামখিনি কৰাৰ আগত পৰিষ্কাৰ কৰি লোৱাটো খুবেই জৰুৰী আৰু সকলোৱে নোকোৱাকৈ নিজৰ কামবোৰত ধুনীয়াকৈ লাগি যায় আৰু ইহঁতৰ কামবোৰ প্ৰত্যেককে ভগোৱা থাকে আৰু ভগোৱা কামবিলাক ইমান ধুনীয়াকৈ কৰে নহয় আপোনালোকে চালে নিজে আচৰিত হ'ব চিনটো চলি থকাৰ সময়ত যদি পিছফালে আহে আপোনালোকে দেখি আচৰিত হ'ব ইমান ফাষ্টকৈ কাম কৰে আচৰিতভাৱে 1 মিনিটৰ ভিতৰত এটা ঘৰ উঠি যায় মুঠতে সকলোৱে নিজৰ দায়িত্ববিলাক ধুনীয়াকৈ পালন কৰে আৰু আমি থিয়েটাৰৰ মানুহে খাবৰ কাৰণে ভিতৰত চাহৰ ব্যৱস্থা কৰা আছে ধুনীয়াকৈ চাহ বহায়েই আৰু ইয়াতে এই বাক্সাবিলাকত আপোনালোকে যে দেখিছে এই বাক্সাবিলাকত চিনৰ বস্তু আছে চিন বুলিয়ে নহয় ইয়াতে চবৰে বাক্সাবিলাক বেলেগ বেলেগ কিছুমানত আছে লাইটৰ বস্তু কিছুমানত মিউজিকৰ বস্তু মুঠতে থিয়েটাৰত ব্যৱহৃত সকলোবোৰ বস্তু ইয়াৰ এই বাক্সাৰ ভিতৰতে সোমাই থাকে আৰু এয়া চিন মাষ্টৰে চিনৰ বস্তুবিলাক থৈ দিছে ধুনীয়াকৈ সজাই কিনে যদি আমি চিনটো কৰাৰ সময়ত আমাক মালাডাল প্ৰয়োজন হয় সেই মালাডালো ইয়াতে থাকিব যদি আমাৰ ইয়াতে কাপটোৰ প্ৰয়োজন হয় কাপটোও থাকিব যদি কিবা চিনৰ কাৰণে ব্যৱহৃত কাপোৰৰ প্ৰয়োজন হয় সকলোবোৰ বস্তু ইয়াতে থাকিব মুঠতে কাৰো একো অসুবিধা নোহোৱাকৈ আমি ধুনীয়াকৈ কামবিলাক কৰিব লাগে আৰু আহকচোন আমি গ্ৰীণ ৰুমলৈ যাওঁ আৰু গ্ৰীণ ৰুমত আপোনালোকে এনেকৈ সোমাই অহাৰ লগে লগে প্ৰথমেই নটৰাজৰ মূৰ্তিভাগ দেখিবলৈ পাব আৰু ইয়াতে প্ৰতিদিনৰ কাৰণে আমি শৰাই এভাগ আগবঢ়োৱা হয় আৰু এয়া হৈছে ছোৱালীখিনিৰ গ্ৰীণ ৰুম আচলতে হিৰো হিৰইন ল'ৰা ছোৱালী সকলোবোৰৰ গ্ৰীণ ৰুমবিলাক বেলেগ বেলেগকৈ দিয়া থাকে আৰু ইয়াতে ছোৱালীবিলাকে নিজৰ ড্ৰেছ চেঞ্জ কৰাৰ পৰা মেকআপ কৰাৰ পৰা সকলোবোৰ কাম কৰে আৰু সময়তকৈ আগতে আহি নিজৰ কামবিলাক কৰে কাৰণ আজি নাটকত কি কষ্টিউম পিন্ধিব সকলোবোৰ বস্তু আগতীয়াকৈ ৰেডি কৰি লয় আৰু যিসকলে ভাবে যে থিয়েটাৰত মেকআপ আৰ্টিষ্ট থাকে তেওঁলোকৰ কাৰণে কৈ দিওঁ যে থিয়েটাৰত কোনো মেকআপ আৰ্টিষ্ট নাথাকে নিজৰ চৰিত্ৰ অনুযায়ী এইখন মেকআপ টেবুলতেই নিজৰ চৰিত্ৰ অনুযায়ী মেকআপবিলাক কৰিব লাগে আৰু এইটো হৈছে আমাৰ প্ৰস্তুতি বাইদেউৰ গ্ৰীণ ৰুম আৰু বেলেগ থিয়েটাৰত এনেকৈ হিৰইনৰ গ্ৰীণ ৰুম থাকে আৰু এইটো হৈছে পুৰুষৰ কাৰণে সেউজ গৃহৰ কাৰণ ইয়াতে আমাৰ পুৰুষবিলাকে মানে ল'ৰাবিলাকে ইয়াতে ড্ৰেছ চেঞ্জ কৰে ইয়াতে আজি নাটকৰ কাৰণে ব্যৱহাৰ হোৱা কষ্টিউমবিলাক ইয়াতে ধুনীয়াকৈ আমাৰ ড্ৰেছ মাষ্টৰে ধুনীয়াকৈ উলিয়াই থৈ দিয়ে আৰু নিজৰ যেতিয়া চিন থাকে তেতিয়া আহে নিজৰ ড্ৰেছটো কৰে নিজৰ কষ্টিউমটো পিন্ধে আৰু গুচি যায় নিজৰ চিনৰ কাৰণে আৰু এই বাক্সাবিলাক দেখিছে নহয় ইয়াতে কাপোৰবিলাক ভৰোৱা থাকে আৰু এইটো হৈছে আমাৰ জেফ্ৰি বক্সিদাৰ মানে আমাৰ হিৰোৰ গ্ৰীণ ৰুম আৰু এইটো হৈছে আমাৰ অফিচ ইয়াতে সকলোবোৰ অফিচিয়েল কাম হয় দৰমহা দিয়াৰ পৰা আদি কৰি হিচাপ নিকাচ সকলোবোৰ আৰু এয়া হৈছে পাকঘৰ শেষ হোৱাৰ লগে লগে প্ৰায় 150 মানুহে ভাত খাব পৰাকৈ ইয়াতে ভাত বনায় আৰু প্ৰত্যেকখন থিয়েটাৰতে এনেকৈ এটা পাকঘৰ থাকে য'ত থিয়েটাৰৰ মানুহে খাবৰ কাৰণে ভাত থাকে আৰু এয়া হৈছে আজিৰ সামগ্ৰী আজি আমাক খুৱাবলগীয়া সামগ্ৰী আৰু সন্ধিয়া হোৱাৰ লগে লগে সকলোবোৰ ব্যস্ত হৈ যায় নিজৰ এইফালে পাকঘৰত ভিডিঅ' কৰি থাকোঁতে সেইফালে মঞ্চত কি হ'ল চাওঁ বলকচোন ইমান ফাষ্ট এওঁলোকে ধুনীয়াকৈ ছেটিংছবিলাক উলিয়াই মঞ্চৰ ঠিক পিছতেই মানে ঘৰবিলাকৰ বেৰবোৰ আপোনালোকে যে দেখে ওখ অট্টালিকা কিছুমানৰ খেৰী ঘৰ কিছুমানৰ পকী ঘৰ এই ওখ অট্টালিকাৰ বেৰবোৰ আচলতে প্লাইবোৰ্ডৰ হয় ধুনীয়াকৈ ছেটিংছবিলাক কাঠৰে ধুনীয়াকৈ মিলাই কিনে বনোৱা থাকে আৰু তেওঁলোকে মিস্ত্ৰীৰ আদেশ মৰ্মে এজন মিস্ত্ৰী থাকে সেই মিস্ত্ৰীজনৰ আদেশ মৰ্মে ক'ত কেনেকৈ কোনটো বস্তু থ'ব লাগে সেই সকলোবোৰ বস্তু ধুনীয়াকৈ সজাই থোৱা থাকে আৰু এয়া হৈছে মঞ্চৰ পিছফালৰ লাইটৰ বৰ্ডখন মঞ্চৰ পিছফালে মানে ষ্টেজৰ পিছফালে যিমানবোৰ লাইট অপাৰেট হয় এই মিক্সাৰখনৰ পৰা হয় ইয়াতে এজন এক্সট্ৰাকৈ অপাৰেটৰ থাকে ইমান পটকৈ খালী হৈ থকা মঞ্চটো ধুনীয়াকৈ এটা ঘৰ বনাই ৰেডি কৰিলে আৰু মই এওঁলোকে যেতিয়া ঘৰটো বনাই আছিলে তেতিয়া মই পাকঘৰৰ ভিডিঅ' কৰি আছিলোঁ মই ভাবিছিলোঁ যে আপোনালোকক এই ঘৰটো বনোৱা আজি দেখুৱাম কিন্তু নেক্সট ভিডিঅ'ত মই নিশ্চয় আপোনালোকৰ কাৰণে এটা ঘৰ বনোৱা থিয়েটাৰত ইমান ফাষ্ট কেনেকৈ ঘৰ বনাই এটা ভিডিঅ' ৰেডি কৰিম আৰু এয়া চিন মাষ্টৰে ধুনীয়াকৈ আজিৰ নাটকত ব্যৱহাৰ হ'বলগীয়া গামোচাবিলাক জাপি আছে থিয়েটাৰ আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত এনেকৈ ধুনীয়াকৈ সকলোৱে আহি নিজৰ দায়িত্বত থকা বস্তুবিলাক চেক কৰে অৰ্থাৎ নিজৰ দায়িত্বত থকা লাইটটো বা নিজৰ দায়িত্বত থকা সাউণ্ড বক্সটো এনেকৈ ধুনীয়াকৈ সকলোৱে মুঠতে চেক কৰে আৰু থিয়েটাৰ মিউজিক বক্সৰ ভিতৰত থকা এইখন হৈছে আমাৰ সাউণ্ডৰ মিক্সাৰ বৰ্ড থিয়েটাৰৰ ভিতৰত যিমানবোৰ সাউণ্ড আছে সেই সকলোবোৰ সাউণ্ড এইখন মিক্সাৰ বৰ্ডৰ পৰা অপাৰেট হয় আৰু এইখনৰ পৰা অপাৰেট হয় লাইটবোৰ
থিয়েটাৰ হলৰ ভিতৰত বা বাহিৰত যিমানবোৰ লাইট আছে সেই সকলোবোৰ লাইট এই বৰ্ডখনৰ পৰা অপাৰেট হয় আৰু বৰ্ডমেন বা অপাৰেটৰজন অহাৰ আগতে তেওঁলোকৰ এছিষ্টেণ্টবিলাকে সেই সকলোবোৰ কানেকশ্যন দি সকলোবোৰ চেক কৰি ৰেডি কৰি থৈ দিয়ে যাতে তেওঁ বৰ্ডমেনজনে বা চাউণ্ডৰ অপাৰেটৰজনে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় আৰু মই ক'লোঁ যে লাইটটো জ্বলাই দিয়ে কাৰণ আপোনালোককতো আন্ধাৰ ভিডিঅ' দেখুৱাব নোৱাৰে তেওঁলোকে লাইটটো জ্বলাই দিলে আৰু এই যে আপোনালোকে বগা পৰ্দাখন দেখিছে এই পৰ্দাখনৰ পৰা আপোনালোকে আমাৰ থিয়েটাৰৰ বা প্ৰতিখন থিয়েটাৰত এনেকুৱা এখন বগা পৰ্দা থাকে য'ৰ পৰা কাষ্টিংবিলাক আপোনালোকে দেখা পায় ইয়াৰ সন্মুখত প্ৰজেক্টৰ লগোৱা থাকে আপোনালোকে প্ৰায়ভাগে গমেই পায় কেনেকৈ কাষ্টিংবিলাক কৰে আৰু এতিয়া চাউণ্ড চেক কৰি আছে আপোনালোকে জানে যে হাতৰ তালি মাৰি কিনে চাউণ্ড চেক কৰে অকল থিয়েটাৰ বুলিয়ে নহয় বিভিন্ন অনুষ্ঠানতো হাতৰ তালি মাৰি নতুবা চেক কৈ কিনে চাউণ্ড চেক কৰে আৰু যদি কিবা ভুল হৈ থাকে এনেকৈ ধুনীয়াকৈ আৰু মিউজিচিয়ানবিলাকৰ এছিষ্টেণ্টবিলাকে ধুনীয়াকৈ তেওঁলোকৰ কাৰণে যোনে যি বজাব সেই সকলোবোৰ বস্তু ৰেডি কৰে ঠিক তেনেকৈ আমাৰ ৰঞ্জিত দাৰ কাৰণে আগতে তবলাবিলাক ৰেডি কৰি আছে তেওঁ জাষ্ট আহি কিনে এবাৰ বজাইছে ঠিক তেনেকৈ এতিয়া আপোনালোকক ছেকেণ্ড বেল দিবৰ কাৰণে সময় হ'ল আৰু লগতে আপোনালোকক হলটোৰ বাহিৰৰ পৰা বাহিৰত কি হৈ আছে সেই সকলোবোৰ দেখুৱাব সময় হ'ল ছেকেণ্ড বেলটো তেতিয়াহে দিয়ে যেতিয়া থিয়েটাৰৰ হলৰ ভিতৰত মানুহ অলপ বেছিকৈ সোমায় কাৰণ ছেকেণ্ড বেলটো দিয়াৰ লগে লগে থিয়েটাৰৰ যিবিলাক বিজ্ঞাপন থাকে সেই সকলোবোৰ বিজ্ঞাপন দেখুৱাবলৈ এফালৰ পৰা আৰম্ভ কৰে বলকচোন ছেকেণ্ড বেলটো আজি ময়ে দি দিওঁ আৰু বেলটো বজাৰ লগে লগে এনেকৈ পৰ্দাখন খোল খাই গ'ল আৰু আৰম্ভ হৈ গ'ল এডভাৰটাইজ আৰু এডভাৰটাইজ বজাৰ লগে লগে এটা উকি গেলেৰীৰ পৰা এটা উকি আহেই কাৰণ আমিও যেতিয়া থিয়েটাৰ চাইছিলোঁ যেতিয়া লাইটটো নুমাই যায় যেতিয়া পৰ্দাখন খোল খাই যায় আমিও উকি মাৰিছিলোঁ কাৰণ কিবা এটা ভাল লাগে আৰু সেইটো বস্তুৰ মজা আছে আৰু থিয়েটাৰ চোৱা আচল মজা মই ভাবোঁ গেলেৰীতহে আছে আপোনালোকে কি কয় কমেণ্ট কৰিবচোন আপোনালোকে ক'ৰ পৰা থিয়েটাৰ চাই কিনে ভাল পায় আৰু সেইফালে আপোনালোকৰ কাৰণে হলৰ ভিডিঅ' বনাই থাকোঁতে এইফালে বাইদেউ আহি পালেই আৰু বিজ্ঞাপন আৰম্ভ হৈ গ'ল হলৰ ভিতৰত কিন্তু ভলণ্টিয়াৰ্ছবিলাকৰ দায়িত্ব এতিয়াহে বেছিকৈ বাঢ়ে কাৰণ মানুহ এইখিনি সময়তে বেছিকৈ আহে দুটা বেল দিয়াৰ পিছতে মানুহ বেছিকৈ সোমায় আৰু টিকট কাউণ্টাৰতো এইখিনি সময়তে ভিৰ হয় দেখিছেই নহয় টিকট বিকিছে হিচাপ লৈছে পাছবিলাক ইছ্যু কৰিছে এনাউন্স কৰিছে মুঠতে ব্যস্ততা চাই যে কিমান ভাল লাগে আৰু এয়া চাওকচোন কিছুমানে এতিয়াও আহিয়ে মুঠতে চাই ভাল লগা এটি দৃশ্য আপোনালোকে বাৰু বৰ পাইছে নেকি যদি বৰ পোৱা নাই ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ক ৰ'ব এতিয়া শ্বেয়াৰ নকৰিব ভিডিঅ'টি শেষ হোৱাৰ পিছত শ্বেয়াৰ কৰি দিব এতিয়াতো লাইক কৰি দিয়ক বাৰু আৰু বৰ্তমান আপোনাৰ মনত আহি থকা মনোভাৱেৰে এটি কমেণ্ট ধুনীয়াকৈ লিখি দিয়ক এয়া চাওকচোন ভলণ্টিয়াৰ্ছবিলাকে কি ধুনীয়াকৈ ৰৈ আছে দৰ্শকক আদৰিবৰ কাৰণে মুঠতে নিজৰ দায়িত্ববিলাক সুচাৰুৰূপে পালন কৰিবৰ কাৰণে সকলোবোৰ ভীষণ ব্যস্ত আৰু এনেকৈ প্ৰৱেশদ্বাৰত 2-3জন ব্যক্তি থাকে টিকটবিলাক চেক কৰাকৈ থাকিব টিকট ফলাকৈ থাকিব মুঠতে সকলোবিলাকক ভাগে দায়িত্ববিলাক ভগাই দিয়া থাকে সকলোৱে ধুনীয়াকৈ ৰূপায়ণ কৰি থাকে আৰু থিয়েটাৰখনৰ আটাইতকৈ ভাল লগা বস্তু হৈছে এইটো মানে গেলেৰীৰ পৰা থিয়েটাৰ চাই থিয়েটাৰৰ আচল মজাটো পোৱা যায় গেলেৰীৰ দৰ্শক হৈ আপুনিও এবাৰ চাবচোন নতুবা যদি পাইছে গেলেৰীৰ মজাটো লিখিব আপুনি কমেণ্ট কৰি আৰু এইটো হৈছে থিয়েটাৰৰ বাহিৰৰ অফিচ আৰু এয়া হৈছে আমাৰ প্ৰভাত দা মানে আমাৰ আবাহন থিয়েটাৰৰ ছেক্ৰেটেৰী আৰু সকলোৱে আহি ধুনীয়াকৈ ইয়াতে আমাৰ যিটো বাহিৰৰ অফিচ থাকে আমাৰ ষ্টাফৰ কাৰণে থাকে ইয়াতে আমি ধুনীয়াকৈ সকলোৱে বহু কথা পাতোঁ আমাৰ সুশান্ত দা আমাৰ বৰ্ডমেন আপোনালোকে চিনিয়ে পায় মোৰ ভিডিঅ'ত ওলাই থাকে মঞ্জিল দা এইটো নৱ দা মুঠতে সকলোৱে ধুনীয়াকৈ আহি ইয়াতে কথা পতাত ব্যস্ত হৈ গৈছে আৰু আমি সেইফালে কথা পাতি থাকোঁতে এইফালে এওঁলোকে মেকআপ কৰা আৰম্ভ কৰিয়ে দিলে আচলতে ছোৱালীখিনিয়ে সোনকালে মেকআপ কৰে বাৰু এয়া ঋতু বৰ্ণা এয়া চুহিয়া আৰু মুন বা জিনু বা আৰু সেইটো বিকি এয়া ববি বিকিয়ে কৈ আছে যে তোৰ ভিডিঅ'ত আজি মই বেয়াকৈ কমেণ্ট মাৰিম তলত এয়া গীতাঞ্জলি এয়া মাইনু মুঠতে ধুনীয়াকৈ সকলোৱে ধুনীয়াকৈ মেকআপ কৰে আৰু মোক চাওকচোন কিমান শকত হৈ গৈছোঁ আৰু এইখন হৈছে আমাৰ আইনা ইয়াতে আমি সকলোৱে মেকআপ চেকআপ কৰা হোৱাৰ পিছত চাওঁ এয়া আমাৰ মাষ্টাৰ দা মানে ড্ৰেছ মাষ্টাৰ আৰু ওচৰতে হানি বহি আছিলে আৰু এয়া আমাৰ ডিম্বে দা মেনেজমেণ্টৰ আৰু মানে সকলোৱে সন্ধিয়াৰ চাহকাপ ইয়াতে ধুনীয়াকৈ খায় আমাৰ সকলোৰে কাৰণে চাহ বহায়েই এয়া আমাৰ কন্দৰ্প দা আৰু এয়া আমাৰ চাহৰ দিব্যদাই সকলোৰে কাৰণে চাহ বহাই ইয়াতে আৰু লাহে লাহে আহি আমাৰ সকলোবিলাক পাই গ'ল এয়া বক্সি দা আপোনালোকে চিনি পায়েই এয়া আমাৰ মিউজিকৰ পুলক দা তাৰপিছত লাটু দা মৃণাল দা সেয়া আমাৰ নিতুল দা তাৰপিছত এয়া বাইদেৱে সুধিছে কিহৰ হাই ক'ব লাগে তোক এয়া আমাৰ অঞ্জুবাই ধুনীয়াকৈ চুমু এটা দি দিছে আৰু আমাৰ ঋতু দা তাৰপিছত এয়া আমাৰ মঞ্জিল দা পূৰা ফাষ্ট মেকআপ কৰিছে তামাম ব্যস্ত মানুহ তাৰপিছত এয়া হৈছে আমাৰ জীৱন দাই ধুনীয়াকৈ হাই এটা কৰি দিলে আৰু অৰুণ দা
অৰুণ দাই অলপ হাইটো দিয়া ষ্টাইলটো বেলেগ খুব কমেডি মানুহজন আৰু ময়ো ফাৰ্ষ্ট চিনৰ কাৰণে ৰেডি হৈ গ'লোঁ এটা আৰ্মি ড্ৰেছত মুঠতে কিবা এটা কৰি আছোঁ আৰু এয়া ধুনীয়াকৈ যিহেতু IPL চলি আছে IPLত সকলোবোৰ ব্যস্ত IPL আৰু এনেকৈ যদি প্ৰথম নিশা সকলোৰে বা প্ৰায়ভাগ থিয়েটাৰৰে প্ৰথম নিশা নাটিকা থাকে নাটিকা আৰম্ভ হৈ গ'ল নাটিকাৰ পিছত নাটক আৰু এনেকৈ প্ৰত্যেকখন থিয়েটাৰৰে এই ব্যস্ততা থাকে বা কিছুমানৰ অলপ বেলেগ হ'ব পাৰে মুঠতে এইখিনি ব্যস্ততা এই উৎসাহটো এই কোলাহলটো সকলো থিয়েটাৰতে থাকে যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকক কিবা এটা বেলেগ জনাবলৈ চেষ্টা কৰিলোঁ তো বাই বাই সদায় হাঁহি থাকক সুস্থ থাকক